নমস্কাৰ প্ৰিয় দৰ্শক, মই মৌচুমী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এক ভিডিঅ'ৰ মাজলৈ। আজি অলপ দিনৰ পৰা এটা কথা ভাবি আছিলোঁ যে মই আমাৰ মাকবিলাকৰ বিশেষকৈ সকলোৰে এটা সমস্যা হয় যে ল'ৰা ছোৱালীক টিফিনত কি দিম, হয় নহয় বাৰু? মোৰ কিন্তু হয় দেই, মই আগদিনাই ভাবোঁ কাইলৈ টিফিনত কি দিম। আৰু সেই কথাটো মানে মই ভাবি আছিলোঁ মানে আজি অলপ দিনৰ পৰা যে মই যিবিলাক বস্তু বনাই দিওঁ মানে টিফিনত সেইখিনিকে ভিডিঅ' কৰি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি পেলাই তাকে ভাবিছোঁ। আপোনালোকে যদি বিচাৰে মই সৰু ল'ৰা ছোৱালীৰ টিফিনৰ ৰেচিপি দিব লাগে তেনেহ'লে আপোনালোকে এটা কমেণ্ট কৰিব। মই যিমান দিনলৈকে পাৰোঁ টিফিনৰ ৰেচিপি দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে যদি সঁহাৰি দিয়ে তেতিয়াহে কিন্তু মই ভিডিঅ' দিম দেই। আৰু এটা কথা, যিসকলে মানে আছে এনেকুৱা কিছুমান যে ভিডিঅ' চাই পেলাই ধৰক এইটো দেখোন আমি জানো, এইটোনো কি দিবলগীয়া কথাটো, তেনেকৈও ভবা মানুহ আছে। গতিকে সেইসকলে নালাগে চাব। যিসকলে ভিডিঅ' চাই ভাল পায় সেইসকলৰ বাবেহে মোৰ ভিডিঅ'বিলাক। বাকী আপোনালোকে জনাব যে মই টিফিনৰ ৰেচিপি ভিডিঅ' দিব লাগিব নে নালাগে। আহিছোঁ আজিলৈ।